हेलो फ्रेंड्स की खबर आशा करूँ সকলোৱে ভালে আছে নিশ্চয় আপোনালোকক পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ এয়া পথাৰত ধান কাটি শেষ হ'ল মৰণা মাৰিহে শেষ হোৱা নাই বাৰান্দাতে এনেকৈ থৈ দিয়া হৈছে আজি দিনটো ইটো সিটো কাম কৰি ব্যস্ত আৰু এটা কাম কৰি আছোঁ ভাবিলোঁ আজি কিনো কাম কৰিছোঁ দেখাওঁ আপোনালোকক বলকচোন কি কৰিছোঁ মই দেখাওঁ এইফালে জলফাই আচাৰ বনাব লৈছোঁ মই জলফাইখিনি ধুনীয়াকৈ ধুই মেলি কাটি দুটা ৰাতি নিমখ দি থৈ দুদিন ৰ'দত শুকুৱাই লৈছোঁ এইখিনি তাৰপিছতে এতিয়া ইয়াত নিমখ হালধি যিহেতু মই নিমখ দি দুদিন থৈয়ে দিছোঁ গতিকে নিমখ বেছি নিদিওঁ এচামুচ আৰু অকণমান বেছি দিছোঁ তাৰপিছত ইয়াত হালধি দিছোঁ এচামুচ ৰেড চিলি পাউডাৰ দিছোঁ ৰঙৰ কাৰণে চামুচে হ'ব চাগে তাৰপিছত এইফালে মই পাঁচফোৰণ দি এতিয়া অকণমান তেল দি ইয়াত ধুনীয়াকৈ এইখিনি মিহলাই ল'ম আৰু মই আচাৰ বনাবলৈ হ'লে তেলবোৰ মানে বৈয়ামত ভৰাই পিনে অলপ ৰ'দত দি লওঁ এতিয়া মই ৰ'দত দি থৈছোঁ বৈয়ামটো আনিবলৈ গৈ আছোঁ চোতালত ৰ'দ নপৰে কাৰণে পুখুৰী পাৰত বৈয়ামটো ৰ'দত দি থৈছোঁ ৰ'ব আনিছোঁগৈ মই তেলটো ৰ'দত এনেকৈ অলপ গৰম কৰি লৈছোঁ তেলখিনি আৰু এইটো লগতে মোৰ কৰ্দৈ আচাৰ খাই আধা হ'লগৈ আৰু কৰ্দৈ আৰু আদা এইফালে মূলাও শুকুৱাই থৈছোঁ নিমখ হালধি সানি মূলাও আচাৰ থ'ম বুলি ভাবিছোঁ আজি ৰ'দত দিছোঁহে আৰু দুটা ৰ'দত শুকাব লাগিব অকণমান শুকালেহে খাই ভাল লাগিব জলকীয়া কেইটামানো কাটি শুকুৱাই থৈছিলোঁ লগতে ভৰাই দিম এতিয়া এনেকৈ বৈয়ামত ভৰাই যাম জলফাই আচাৰ ৰেডি হৈ গ'ল এনেকৈ ৩-৪ দিন ৰ'দত দিয়াৰ পিছত খাবলৈ পৰা যাব বন্ধু বান্ধৱীসকল আজি মোৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে জনাব লাইক কৰিব কমেণ্ট কৰিব পুনৰবাৰ কৈছোঁ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ধন্যবাদ বাই বাই